বন্ধুসকল জ্ঞান বাৰ্তা পৰিয়াললৈ সকলোকে স্বাগতম জনাইছোঁ। ইতিমধ্যে যেতুকে আমি বিভিন্ন ভিডিঅ' বনাইছোঁ আমাৰ অসম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট আৰু এছাম পুলিচ হওক বা হাইস্কুল টেট কাম ৰিক্ৰুটমেণ্ট যি আহি আছে তাৰে ওপৰত। গতিকে আজি আমি আৰু এটা ভিডিঅ' লৈ আহিছোঁ 10টা কুৱেশ্যনৰ। গতিকে ভিডিঅ'টো শেষলৈকে চাওক। আজি আমাৰ প্ৰথম প্ৰশ্নটো হৈছে 2020 চনত জ্ঞানপীঠ বঁটা কোনে লাভ কৰে? 1 নম্বৰ আছে নীলমণি ফুকন, 2 নম্বৰ আছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, 3 নম্বৰ আছে মামণি ৰয়ছম গোস্বামী আৰু 4 নম্বৰ আছে মহেন্দ্ৰ বৰা। ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ 1 নীলমণি ফুকন। 2 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ ৰাজ্যিক বৃক্ষ কি? 1 নম্বৰ আছে হলং, 2 নম্বৰ আহত, 3 নম্বৰ চেগুন, 4 নম্বৰ আম। এইটো আমি প্ৰায় সকলোৱে জানো, এইটো হ'ল অপশ্যন নম্বৰ 1 হলং। 3 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ কোনটো 5 বছৰীয়া পৰিকল্পনাত সেউজ বিপ্লৱৰ আৰম্ভণি হয়? ইয়াৰ 1 আছে পঞ্চম, 2 আছে ষষ্ঠ, 3 আছে চতুৰ্থ আৰু 4 আছে তৃতীয়। শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ 2 ষষ্ঠ পৰিকল্পনাত। আৰু আমি গোটেইকেইটা পৰিকল্পনা আপোনালোকে এবাৰ চাই যাব। আমাৰ যিকেইটা পৰিকল্পনা আছে ষষ্ঠ, পঞ্চম, চতুৰ্থ গোটেইকেইটা পৰিকল্পনা ইম্পৰ্টেণ্ট। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ভাৰতৰ মুখ্য আইন প্ৰাধিকাৰী কোন? 1 নম্বৰ আছে সচিব আইন বিভাগ, 2 নম্বৰ আছে এটৰ্নি জেনেৰেল আৰু 3 নম্বৰ আছে এডভোকেট জেনেৰেল, 4 নম্বৰ আছে এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ 2 এটৰ্নি জেনেৰেল। 5 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদত ৰাজ্যসভাৰ অধ্যক্ষ আৰু উপাধ্যক্ষৰ পদৰ কথা উল্লেখ আছে? 1 আছে 90, 2 আছে 89, 3 আছে 93, 4 আছে 94। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ 2 89। 6 নম্বৰ প্ৰশ্নটো হৈছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ প্ৰতীকত কোনটো জন্তু আছে? এতে আছে বাঘ, সিংহ, হৰিণা, ভালুক। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ 1 বাঘ। 7 নম্বৰটো হ'ল কোহিনুৰ হীৰা কোনটো খনিত পোৱা গৈছিল? 1 আছে কলাৰ, 2 আছে আফ্ৰিকাত, 3 নম্বৰ আছে গোলকুণ্ডা আৰু 4 নম্বৰ আছে এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ 3 গোলকুণ্ডা। 8 নম্বৰ প্ৰশ্নটো হৈছে ৰুপিয়া মুদ্ৰা প্ৰৱৰ্তন কোনে কৰিছিল? ইয়াৰ 1 নম্বৰ আছে শ্বাহজাহান, 2 নম্বৰ আকবৰ, 3 নম্বৰ বাবৰ আৰু 4 নম্বৰ আছে শ্বেৰ শ্বাহ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ 4 শ্বেৰ শ্বাহ। 9 নম্বৰ প্ৰশ্নটো হৈছে কাৰ অনুমতিত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে চুৰাটত ফেক্টৰী স্থাপন কৰিছিল? 1 নম্বৰ আছে আকবৰ, 2 নম্বৰ আছে জাহাংগীৰ, 3 নম্বৰ আছে শ্বাহজাহান আৰু 4 নম্বৰ আছে ঔৰংগজেব। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ 2 জাহাংগীৰ। আৰু আজি আমাৰ শেষৰ প্ৰশ্ন অৰ্থাৎ 10তম প্ৰশ্নটো হৈছে কোন চনত প্ৰথম জ্ঞানপীঠ সন্মান প্ৰদান কৰা হৈছিল? 1 নম্বৰ আছে 1965, 2 নম্বৰ আছে 1960, 3 নম্বৰ আছে 1970, 4 নম্বৰ আছে 1975। এইটো উত্তৰ আপোনালোকে জনাব। যদি জানে শুদ্ধ উত্তৰটো কমেণ্ট কৰিব আৰু যদি নাজানেও কমেণ্ট কৰিব। মই নেক্সট ভিডিঅ'ত জনাই দিবলৈ চেষ্টা কৰিম। আজিলৈ বাই বাই।